অন্য মিনি ব্লগলৈ আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমাৰ অফিচত আয়োজন চেলিব্ৰেশ্যন কৰা হৈছে। তো তাত কেনেদৰে চেলিব্ৰেশ্যন কৰা হয় আৰু পৰিৱেশটো কি সকলোখিনি আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব দেই। এয়া আমি পঞ্চায়তৰ কমিউনিটি হলটো আহি পালোহি মই। এয়া চাওকচোন, এয়া একো ছেট কৰা নাই, এতিয়া এইবিলাক ধুনীয়াকৈ ডেকোৰেশ্যন কৰিব লাগিব। আৰু এইটো হ'ল সকলোখিনি এৰেঞ্জমেণ্ট কৰাৰ পিছত ধুনীয়াকৈ বোলো আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই দিওঁ। মানে যিমানখিনি পাৰিছোঁ আৰু কম সময়ৰ ভিতৰতে ডেকোৰেশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ প্ৰায় সংখ্যক লোক আহিছেই, চাওক ধুনীয়াকৈ বেলুন চেলুন দি ডেকোৰেশ্যন অকণমান কৰি দিছোঁ। প্ৰায়খিনি লোক উপস্থিতো হৈছে। তাৰপিছতে আমাক বিচি বাইদেউ অলপমান দিল্লীত উপস্থিত হৈ থকা ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক দিৱসৰ অলপমান ভিডিঅ' ক্লিপ দেখালে। তাৰপিছতে হ'ল আমাৰ এয়া সভানেত্ৰী বাইদেউৰ বন্তি প্ৰজ্বলন। আজিৰ সভাৰ সভাপতি মহোদয়াই ৰেলীৰ উদ্বোধন কৰে। ৰেলীৰ উদ্বোধন কৰাৰ পিছতে আমি আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে ৰেলী দিওঁ। সকলো ৰেলীলৈ যাবলৈ সাজু হওঁ। লৰাই হওক বা ছোৱালীয়ে হওক, জন্মৰ সময়ত আমি একেধৰণে আনন্দ কৰিম। বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, হাতখন মাৰি দিওঁ। বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। মই প্ৰণাম জনাইছোঁ আৰু আজি এই সভাখনত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজিৰ আন্তৰ্জাতিক নাৰী দিৱস মাত্ৰ কিমান? আৰু আজি আন্তৰ্জাতিক নাৰী দিৱসৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আজি যিটো আমাৰ দিন হয়নে, তো আজি আমাৰ দিন, আজি আচলতে আমি আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ বয়োজ্যেষ্ঠ আমাৰ বৰমা বুলিয়ে কৈছোঁ বাৰু, বৰমাসকল সকলোকে নমস্কাৰ। আৰু আজি আন্তৰ্জাতিক নাৰী দিৱসৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আজি যিটো আমাৰ দিন হয়নে, তো আজি আমাৰ দিন, আজি আচলতে আমি আমাৰ নাৰী হিচাপত আমাৰ তেনেকুৱা কোনো
মই সৰুসুৰাকৈ কেক বনাই পেলাই বেচিছিলোঁ তেতিয়া ইমান ভাবা নাছিলোঁ যে কেতিয়াবা মই দোকান খুলিব পাৰিম বুলি। তেতিয়া কিন্তু বহুত দূৰৰ পৰা মোক আহিছিলে কাষ্টমাৰ মোবাইল কিনিবলৈ, শিঙৰ পৰা হওক কলিয়াবৰৰ পৰা বহুত দূৰৰ পৰা আহে তেওঁলোকে। আৰু তেওঁলোকে মোক মানে অকণমান সাহস দিছিলে যে পাৰিবা তুমি কৰা, দোকানখন আৰম্ভ কৰা। আৰু সেই ক্ষেত্ৰত ক'ব গ'লে আত্মসহায়কতে বহুতখিনি সহায় কৰিলে। তাৰ পৰাই আমি বহুতখিনি কেকৰ বস্তু কিনিবলৈ সক্ষম হ'লোঁ সেইখিনি। আৰু তাৰ পৰাই আমি 23 চনত মই দোকান খুলিবলৈ আমি দুয়োজনীয়ে দোকান এখন খুলিলোঁ বিশালৰ ফালত বেজলাই চিষ্টাৰ্ছ। আৰু এতিয়া আমি এই দুবছৰ আমি 5000তকৈ অধিক কেকৰ অৰ্ডাৰ কমপ্লিট কৰিছোঁ। এইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ কথা, কাৰণ এই দুজনী ছোৱালীয়ে আমি ইমানখিনি যে কৰিব পাৰিছোঁ। আৰু এইখিনিয়ে আছিলে আমাৰ দুজনী ব্যৱসায় ক্ষেত্ৰত বন্ধ কৰিবলৈ কৈছোঁ। আমি সেইখিনি বাৰু আজিকালি ইমান হেৰি নহয়। আমাৰ কন্যা সন্তান আৰু ল'ৰা হ'লে আৰু ছোৱালীৰ মাজত আমাৰ এটা পাৰ্থক্য আমি দেখা পাওঁ। আমি ছোৱালীগৰাকীক আমি কম গুৰুত্ব দিওঁ আৰু ল'ৰাটোক জন্ম হোৱাৰ লগে লগে আমাৰ চকুটো বেছি আমি আমাৰ সমাজত দেখা পাওঁ। সেইখিনি আমি বন্ধ কৰিবলৈ আমি পুতুলিৰ জীয়েকক বাচন ধুবলৈ ঘৰুৱা কামত লগাইছে। আৰু এয়া বস্তু আহিছে নাহাৰিব সকলোৱে চাওক উপভোগ কৰকচোন। Thank you.
পুৰণি জাৰতে দুটুকি চকুলো তোমাৰ দুগানে বাগৰিব দুহাত পূজাৰী কমদহি সুখতে যুৱৰে ৰাখি দিব চকুৰে ৰাতি ভৰা পুৱালে পদূলি Buku dulu kau kisah